এতিয়া শুনিছোঁ আকৌ হেনো বোলে সৰস্বতী পূজা পালেহি। যিজন টিচাৰক ক্লাছত একে হিটলাৰটোৰ নিচিনা জমৰ নিচিনা লাগে, সেইজন টিচাৰ সৰস্বতী পূজাত কুৰ্তা পিন্ধি এনেকুৱা নম্ৰ ভদ্ৰ শান্ত শিষ্ট হৈ থাকিব প্ৰসাদকেইটা হাতত লৈ। যেনিবা ছাৰৰ আচল ৰূপটো আমি দেখাই নাই। আৰু আজিকালি ল'ৰা ছোৱালীবিলাকে মা সৰস্বতীৰ ওচৰত যাওক বা নাযাওক, কিন্তু কেমেৰা ফ্ৰণ্টত যাবই। আৰু যেতিয়া ছোৱালীবোৰে মা সৰস্বতীৰ ওচৰত সেৱা কৰিবলৈ যায়, তেতিয়া চাগে মা সৰস্বতীও ভাবে আশীৰ্বাদ ইয়াক দিম না ইয়াৰ মেকআপখিনিক দিম। আৰু আমাৰ বেছিভাগ ল'ৰাইতো এই কলেজত এটেণ্ডেঞ্চ একেবাৰে 0%, কিন্তু সৰস্বতী পূজাৰ দিনা এটেণ্ডেঞ্চ 100%। ৰাতিপুৱাই ওলাবগৈ। ৰাম, আৰে ভাই, মা সৰস্বতী আশীৰ্বাদহে দিয়ে, তোক ছোৱালী পতাই নিদিয়ে নহয়। আৰু এটা চাপৰি আছে বাৰু, নাম নলওঁ তাৰ, সৰস্বতী পূজাত একে ডিঙিত কেমেৰা এটা ওলমাই লয়। প্ৰসাদৰ কাৰণে কলপাত এখন কাটিব দিলে সি কাটিব নোৱাৰে, কিন্তু অচিনাকি ছোৱালীক একে যাচি যাচি ফটো মাৰিব। চাপৰি চালা।